ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ পাঠ নম্বৰ 4 আৰু যোনটো কবিতা আছে সেই কবিতাটো আমি এতিয়া আলোচনা কৰিম। মই পঢ়ি দিম, তাৰ পাছত তোমালোকে এবাৰ পঢ়িবা। এতিয়া চোৱা, জাগা জননীৰ সন্তান। দেশমাতৃৰ আহ্বানত দেশে দেশে যুগে যুগে সকলো শংকা আঁতৰাই সুসন্তানসকল নিজ কৰ্তব্যৰ পথত আগবাঢ়ি গৈছে। স্বদেশ স্বজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী কৰি তোলে, জগাই তোলে অন্তৰৰ সাহসী সত্তা। আপোন দেশক ৰক্ষা কৰিবলৈ, মাতৃ সন্মান অক্ষুণ্ণ ৰাখিবলৈ কোনো ক্ষেত্ৰতে নতি স্বীকাৰ নকৰা নৱজোৱানসকল দেশৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰহৰী। তেওঁলোকৰ অৰ্থেই এয়া এক প্ৰেৰণাময় আহ্বান। এতিয়া ইয়াত কি কৈছে চোৱা, যেতিয়া দেশত কিবা শংকা আহি পৰে, দেশৰ বিপদ আহি পৰে, তেতিয়া দেশমাতৃৰ সন্তানবিলাকে নিজ কৰ্তব্যৰ পথত আগবাঢ়ি যায়। দেশৰ উন্নতিৰ পথত কৰ্মহীন লোক, দুৰ্বলী অকৰ্মণ্য লোকৰ, ভয়াতু লোকৰ অলপো স্থান নাই বুলি কৈছে। দেশৰ প্ৰতি স্পৃহা থকা লোকৰ অন্তৰ সদায় সাহসী হৈ থাকে। এতিয়া চোৱা, যেনেকৈ আমি আৰ্মীসকলৰ কথা ধৰিব পাৰোঁ। তেওঁলোকে কি হয়, দেশ মাতৃৰ কাৰণে জীৱন উৎসৰ্গা কৰে, তেওঁলোকে দেশৰ কাৰণে আগবাঢ়ি যায়, হয়নে নহয়? তেওঁলোকৰ জানো কিবা ভয় আছে, শংকা আছে? নাই, তেওঁলোকে সকলোবোৰ নেওচি কি হয়, আগবাঢ়ি গৈ আমাৰ দেশ ৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱনদান দিয়ে। এতিয়া সেইটোকে কৈছে, সেইকাৰণে কৈছে যে দেশৰ উন্নতি পথত কৰ্মহীন দুৰ্বলী ভয়াতুৰ লোকৰ অলপো স্থান নাই। ভয় নাথাকে, শংকা নাথাকে যাৰ, তেওঁলোকে দেশ মাতৃ ৰক্ষা কৰিব পাৰে। আৰু এই দেশ মাতৃক ৰক্ষা কৰিবলৈ কোন আগবাঢ়ি আহিব লাগিব? এতিয়া প্ৰশ্ন হৈছে যে কোন আগবাঢ়ি যাব লাগিব এই দেশ মাতৃক ৰক্ষা কৰিবলৈ? দেশৰ নজোৱান অৰ্থাৎ উঠি অহা প্ৰজন্ম, আমি, তোমালোক, হয়নে নহয়? মানে দেশৰ ভৱিষ্যতসকল। তোমালোকেই হৈছে দেশ মাতৃক ৰক্ষা কৰিব পৰা একমাত্ৰ পহৰাদাৰী বা ৰক্ষক। এতিয়া তোমালোকে এইখিনি বুজি পালা? এতিয়া মই তোমালোকক কবিতাটো পঢ়ি দিছোঁ এবাৰ। জাগা জননীৰ সন্তান, জাগা শক্তিমান, জাগ মুক্তি প্ৰাণ, মৃত্যু গচকি আনা জয় জিনি, কৰি দুৰ্জয় অভিযান। কৰ্মহীনতা কাপুৰুষতাই তোমাক কৰিলে জয়, তুমি দুৰ্বল ম্ৰিয়মান তথাপিও নাই ভয়। জাগা শক্তিমান, জাগা মাতৃপান, শক্তি গায়ত্ৰী মনত পেলোৱা সবা দুৰ্নিবাৰ। তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান। অ মোৰ আপোন পাহৰা দুৰ্মুঠ বীৰ, অজেয় নজোৱান, জাগা শক্তিমান, জাগা মাতৃপান। আৰু কবি কোন? জ্যোতিপ্ৰসাদ আগৰৱালা। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি এই জাগা জননীৰ সন্তান কবিতাটোৰেনো কি বুজাব বিচাৰিছে সেই কথাখিনি, তাৰ অন্তৰ্নিহিত ভাৱখিনি আমি এতিয়া আলোচনা কৰিম, তোমালোকে শুনি যাবা। প্ৰথমতেই কওঁ যে এইটো এটা দেশভক্তিমূলক কবিতা। ইয়াত কবিয়ে কৈছে দেশৰ যিবিলাক সুসন্তান, তেওঁলোকক জাগি উঠিবলৈ, মানে দেশৰ বিপদৰ সময়ত দেশৰ সন্তানবিলাকক জাগিবলৈ, সক্ৰিয় হ'বলৈ বা সাৰ পাই উঠিবলৈ কৈছে। প্ৰথম শাৰীটোলৈ চোৱা, জাগা জননীৰ সন্তান। জননী মানে কি? মাতৃভূমি। আৰু জাগা মানে সাৰ পাই উঠা। এতিয়া চোৱা, মাতৃভূমিৰ সন্তানসকল জাগি উঠা। জাগা জননীৰ সন্তান মানে এই মাতৃভূমিৰ সন্তানসকল তোমালোক সাৰ পাই উঠা। জাগা শক্তিমান, জাগা মুক্তপ্ৰাণ। মুক্তপ্ৰাণ হৈ, শক্তিমান হৈ, শক্তিশালী হৈ সাৰ পাই উঠিবলৈ কৈছে। নিজৰ শক্তিক চিনি পোৱা, বিশ্লেষণ কৰা, তোমাৰ শক্তি যে আছে পাহৰি নাযাবা, ইয়াকে জগাই তুমি প্ৰকাশ কৰা, সাৰ পোৱা যে মাতৃপান অৰ্থাৎ মাতৃৰ প্ৰতি তোমাৰ ভক্তি আছে, সেয়া তুমি ইয়াক দেখুওৱা, তুমি দেশৰ কাৰণে সাৰ পাই উঠা, জাগি উঠা। তুমি যে দেশ মাতৃৰ সুসন্তান তাক তুমি প্ৰমাণ কৰা। মৃত্যু গচকি আনা জয় জিনি। এতিয়া চোৱা, যদি এখন যুদ্ধ হয় তেন্তে মৃত্যু হোৱাটো স্বাভাৱিক কথা। তথাপিও এই মৃত্যুক গচকিও আমি যে জয় হ'ব লাগিব, সফল হ'ব লাগিব, সেই কথা কৈছে। জয়ী হৈ জিকি হৈ আহা। এতিয়া চোৱা, এইটো মৃত্যু গচকি আনা জয় জিনি, কৰি দুৰ্জয় অভিযান। মানে কি কৈছে চোৱা, এই যে তোমালোকক ক'লো মৃত্যু গচকি, মৃত্যুক নেওচি তোমালোকে জয়লাভ কৰিব লাগিব। কেনেকৈ জয়লাভ কৰিব লাগিব? দুৰ্জয় অভিযান পৰিকল্পনা কৰিবলৈ কৈছে। দুৰ্জয় অৰ্থাৎ পৰাক্ৰমী অভিযান কৰি দেশখনক মুক্ত কৰি আনিবলৈ কৈছে, জয়ী হ'বলৈ কৈছে শত্ৰুৰ হাতৰ পৰা। তাৰ পাছত চোৱা, কৰ্মহীনতা কাপুৰুষতাই তোমাক কৰিলে জয়। কৰ্মহীনতা মানে কি? কাম নথকা, নিবনুৱা অৱস্থা। আৰু কৈছে কাপুৰুষ হৈছে ভয়াতুৰ লোকসকলক আমি কি বুলি কওঁ?
কাপুৰুষ বুলি কওঁ, যিবিলাক কৰ্মহীন, যিবিলাকৰ কাম নাই। আৰু যিবিলাক ভয়াতু কৈছে তোমাক কৰিলে জয়, মানে এই দুটা মানুহৰ বেয়া অভ্যাস, যোনটো কাপুৰুষতা বা তোমাৰ কৰ্মহীনতা, সেই গুণবিলাকে যদি আমাক বশ কৰি থয়, মানে তুমি যদি এই গুণবিলাকৰ তলতীয়া হৈ আছা, তুমি দুৰ্বল ম্ৰিয়মান, আৰু তুমি দুৰ্বল মৰাৰ নিচিনা হৈছা, তথাপিও তুমি ভয় নকৰিবা বুলি কৈছে। কবিতাটোত চোৱা, কৰ্মহীনতা কাপুৰুষতাই তোমাক কৰিলে জয়, তুমি দুৰ্বল ম্ৰিয়মান তথাপিও নাই ভয়। মানে যদি তোমাক এই কৰ্মহীনতা, কাপুৰুষতা, ভয়ে তোমাক ম্ৰিয়মান কৰি তোলে, মৰাৰ নিচিনা কৰি তোলে, তথাপিও তুমি ভয় নকৰিবা বুলি কৈছে। তাৰপাছত চোৱা, জাগা শক্তিমান, জাগা মাতৃপান। কি কৈছে? দেশৰ শক্তিমাত্ৰ সন্তানসকল, সেইসকলক কি কৰিছে? জাগি উঠিবলৈ কৈছে। সন্তানসকল কি হয়? মাকৰ বৰ প্ৰিয় হয়। সেইকাৰণে কি কৈছে? জাগা মাতৃপান, অৰ্থাৎ মাতৃ মৰমৰ সন্তানসকল, তোমালোক সাৰ পাই উঠা। শক্তি গায়ত্ৰী মনত পেলোৱা হবা দুৰ্নিবাৰ। ইয়াৰ অৰ্থ হৈছে, তোমাৰ হিন্দুৰ শাস্ত্ৰৰ ঋগ্বেদত এটা গায়ত্ৰী মন্ত্ৰ আছে, সেই গায়ত্ৰী মন্ত্ৰটোৰ কথা মনত পেলাবলৈ কৈছে। আৰু কৈছে হবা দুৰ্নিবাণ। দুৰ্নিবাণ শব্দটোৰ অৰ্থ হৈছে নিবাৰণ কৰিব নোৱাৰা, ৰখাব নোৱাৰা, যাক আমি ৰোধ কৰিব নোৱাৰোঁ, তাক কি বুলি কয়? দুৰ্নিবাণ বুলি কৈছে। সেইকাৰণে কৈছে যে তোমালোকে গায়ত্ৰী মন্ত্ৰ মাতি লোৱা, শক্তিশালী হৈ লোৱা, আৰু যাতে তোমালোক ইমান শক্তিশালী হৈ লোৱা যাতে তোমালোকক ৰোধ কৰিব নোৱাৰে, নিবাৰণ কৰিব নোৱাৰে, বা কোনেও ৰখাব নোৱাৰে। তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্প্ৰমান। এতিয়া এই লাইনটো চোৱা, তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্প্ৰমান। আৰু তেতিয়া তোমাৰ কি হ'ব কৈছে? তোমাৰ শব্দতে শত্ৰু কম্প্ৰমান হৈ যাব। নিনাদ মানে হৈছে ধ্বনি, শব্দ। তোমাৰ ধ্বনিতে তোমালোক জয়ী হ'বা, আৰু শত্ৰুৱে ভয় খাই থাকিব। যেনে তুমি বাহুবলীখনত আমি এতিয়া কি হয়, আমি যে জোৰ লগাকৈ কিবা এটা কাম কৰিলে কওঁ, সেইটোত আমি কি পাওঁ? বল পাওঁ। তোমালোকে বাহুবলী চিনেমাখন চাইছা, তাত যেনেকৈ এই যেতিয়া মূৰ্তিটো পৰি যাবলৈ লয়, তেতিয়া কি হয়? এই ৰছীডাল ধৰোঁতে বাহুবলী বাহুবলী চিঞৰোঁতে কেনেকুৱা হয়? সকলোৱে এটা জোৰ পায়, হয়নে নহয়? সেইটোকে কৈছে যে এই ধ্বনিটোৱে, এই নিনাদটোৱে কি কৰিব? শত্ৰুক ভয় খুৱাই দিব। অ মোৰ আপোন পাহৰা দুৰ্মুদ পীৰ, অজেয় নৱজোৱান, জাগা শক্তিমান, জাগা মাতৃপান। ইয়াত কি কৈছে? আমাৰ গোটেইবিলাকেই দেশ মাতৃৰ বীৰ, কিন্তু কি হয় চোৱা, এই সন্তানসকলৰ মাজতো কিছুমান বেয়া সন্তান থাকে। দুৰ্মুদ মানে কুস্বভাৱৰ বা বেয়া স্বভাৱৰ। এই বেয়া স্বভাৱৰ যিবিলাক ল'ৰা ছোৱালী আছে, দেশ মাতৃৰ সন্তান আছে, তেওঁলোকক কি কৈছে? আপোন পাহৰা। তেওঁলোকে নিজৰ কৰ্তব্যৰ কথা পাহৰি গৈছে, নিজতে আপোন পাহৰা হৈছে, নিজৰ শক্তিৰ কথা পাহৰি গৈছে। অ মোৰ নিজক পাহৰি যোৱা বেয়া স্বভাৱৰ মোৰ সন্তানসকল, তোমালোকক বেয়া স্বভাৱে যদি গ্ৰাস কৰে, তথাপিও তোমালোক এজন এজন বীৰ, এই কথা তোমালোকে পাহৰি নাযাবা। অজেয় নৱজোৱান, অজেয় মানে হৈছে সদায় জিকি যায়, তেওঁ যাক কোনেও হৰুৱাব নোৱাৰে। নতুন নৱজোৱান, নতুন জোৱানসকল, জাগা শক্তিমান, জাগা মাতৃপান। দেশৰ বিপদৰ সময়ত তোমালোক সকলো জাগি উঠা। সেই নৱজোৱানসকল, তোমালোক দেশ মাতৃৰ ৰক্ষাৰ স্বাৰ্থত আগবাঢ়ি আহা, আৰু তোমালোক আগবাঢ়ি আহা, আৰু তোমালোক সাৰ পাই উঠা। বুজি পালানে?